তুমি বৰ অভিমানী আছিলাও। সৰু সৰু কথাতেই অভিমান কৰিছিলা তুমি। আৰু মই সৰু সৰু মৰমেৰেই ভাঙিছিলোঁ তোমাৰ সেই অভিমানবোৰ। আজি সঁচাকৈয়ে তোমাৰ অনুপস্থিতি অনুভৱ কৰিছোঁ। জীৱনৰো যদি এখন দোকান থকা হ'লে, দোকানীজন যদি মোৰ চিনাকি হোৱা হ'লে, কিনি আনিলোঁ হয় এটি প্ৰাণ তোমাৰ বাবে, মোৰ প্ৰাণৰ বিনিময়ত হ'লেও। এটি অভিশপ্ত দিন 29 নৱেম্বৰ 2019। তোমালোকৰ ঘৰখনৰ লগতে মোৰ বাবেও। আজি তুমি আঁতৰি যোৱা 4 বছৰেই হ'ব হ'ল। আজিও তোমাৰ অনুপস্থিতি মনে নামানে। তুমি য'তেই আছা কুশলেই থাকা।